চ'ত মাহৰ শেষৰটো দিন মানে গৰু বিহু ঘৰৰ সকলো নিয়ম পাতি কৰি পেলাই আকৌ আহিলোঁ বিচুৱা উৎসৱত। আপোনালোকক মই আগৰ মিনি ব্লগত কৈ থৈছোঁ যে আমাৰ গাঁৱৰ বিচুৱা উৎসৱ 25টা বছৰ সম্পূৰ্ণ কৰিলে, সেইবাবে 7দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰাই বিচুৱা উৎসৱ আৰম্ভ হৈ গ'ল। আৰু এয়া বিচুৱা উৎসৱৰ প্ৰথমটো দিন পতাকা উত্তোলন কৰা হৈছে আৰু লগতে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰা হৈছে। আৰু লগতে নিয়ম মতে গৰু বিহুৰ দিনা গৰুক গা ধুৱায়, গৰুক গা ধুওৱা হৈছে ধুনীয়াভাৱে। 3দিনীয়া কাৰ্যসূচী বৰ ধুনীয়াকৈ চলিলে। 4 দিনৰ দিনা অকণমান বতৰটো গোমা, তথাপি আমাৰ বিচুৱা ৰখা নাই। এইফালে টিকলি টিকলি মাইনা কেইটামানে বৰ ধুনীয়াকৈ নাচিছে, ভিডিঅ' নকৰাকৈ থাকিব পৰা নাই। শেষত এটা দলীয় নৃত্য চাই পেলাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আশা কৰোঁ সকলোৱে ভাল পালে আৰু সকলোকে দেৰিকৈ হ'লেও বহাগ বিহুৰ বহুত শুভেচ্ছা।